হেল্ল' গাইজ, সময় 6:34 আৰু ইমান ৰাতিপুৱা কিয় সাৰি পাইছোঁ মই নিজেও গম নাপাওঁ। উঠছোঁ যাতে বাচনখিনি ধুই লওঁ, ডিউটিও আছে। বাচনখিনি ধুই অকণমান বনালোঁ লাল চাহ। নাৰিকল লাৰুৰ অৱস্থা মানে পলিথিনত লৈ আনতে অৱস্থা আছে। লাৰুটো লাৰু হতা হয় ন। আৰু চাহৰ লগত আছিল ধুনীয়া আইতাই দি পঠোৱা পিঠাৰে মাৰি দিলোঁ আৰু চাহখিনি খাই আহি গ'লোঁ মই ডিউটিৰ টাইমত চাহ খোৱাটো যাতে কম্পালচৰি চাহ খাব আহিলোঁ। চাহ, কচুৰি আৰু গোল্লাৰ ৰস। তো গাইজ এতিয়া বাজিছে 3:30 আৰু মই ভাত খাৱাই নাই, মানে আহিয়ে ভাত বহাই দিলোঁ এফালে আৰু এইফালে আলুৰ জোল। বেলেগ বনাব ইচ্ছাও নাই, মানে সোনকালে হোৱা বস্তু লাগে। ভাতত আলু দি দিছোঁ আৰু পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ আলুৰ জোল বনাই দিছোঁ। কণী এটা লৈ কিন্তু পূৰ্ণিমাৰ কাৰণে নানিলোঁ। ধুনীয়াকৈ ভাতকেইটা খাওঁ। এতিয়া যাবৰ কাৰণে ৰেডি হৈছোঁ, অলপমান আউটিঙত বাহিৰত যাবলৈ ওলাই অলপমান ফ্ৰেণ্ডকেইটাৰ লগত ফুৰোঁ। কিমান আৰু ডিউটি ৰুম কৰি থাকিম, সেইকাৰণে ৰেডি হৈ গ'লোঁ। কেনে লাগছি, ঠিকে আছে না? মই ওলাই আছোঁ, এফালে আছে অনামিকা, এফালে আছে নিতু আৰু এফালে আছে মমি আৰু আহিব লগা আছে সীমান মানে সুমন আৰু অবিনাশ আৰু চিন্তু নাহে নেকি, ঘুমাইছে, আহিব নেকি? আৰু দুটামান লগৰ চলি আহিব। এইফালে আছে চিন্তু, এইফালে আছে অবিনাশ। অবিনাশ হেণ্ডচাম লগা আছে দেই। চিটি চেণ্টাৰ যোৱা কথা আছিল, কিন্তু 7টা বজাৰ কাৰণে ৰুদ্ৰাক্ষলৈকে আহিলোঁ। মানে কি ধুনীয়া ভিউ, কাপলছ বহি আছে কাষে কাষে। আমাৰ নাই দেচোন, আমি দমৰা আৰু দমৰিকেইটাৰ লগত আছোঁ। ভেলেণ্টাইন উইক চলি থকা গিলা লাভ কৰি থৈ দিছোঁ। আমাৰ লাইফত এই লাভ বোলা বস্তুটো একজিষ্টে নকৰে। সেই জীৱন লাষ্টলি আমাৰ কেন দিছে আছে এইটো যাদু খোজকাঢ়ি যাদু। কেএফচিত কোনদিনা খাব পাওঁ, কোনদিনা টকা হয়, তাকে ভাবি আছোঁ। যিমান লাষ্টত আহি কেনেকুৱা লাগছে লাষ্ট এণ্ট্ৰি যি কিয়া গুটকা বুটকা অলপ পেলাই ল। গুটকা খিলাৰী লাষ্টতে এণ্ট্ৰি কৰে। তই খিলাৰী নেকি? ড্ৰাগছৰ পৰা ওলালো। কেনে লাগিল? কেনে লাগছে? ইমান কথা নকবি, কিবা সুধি আছ তুমি? বাহিৰত ওলাই আছোঁ যাতে কিবাটো খাব লাগব। তো আজি যাত্ৰাটো ফুচকাই দিয়া কৰিলোঁ, এহঁতৰ লগত পৰি পেলাই ফুচকাকে খালোঁ ময়ো। ফুচকাৰ পিছত আমাৰ হাতত চিকেন পকৰা। অবিনাশ নাইচ। আৰু চিকেন পকৰাৰ পিছত আমাৰ লাষ্ট বস্তু আজিৰ চানা ভাজা। কিমান বজাৰ কৰে বাপৰে, খাবই নেকি, খাই দেহা বনাইছি নাচাগে। তো গাইজ এতিয়া আছোঁ ভাৰ্গৱৰ ৰুমত, এফালে আছে ই। কি ভাবি আছা? কি বনাও? কিবা বনাও আৰু নিৰামিষ কিবা এটা খাই। অংকুৰে আলু জোল লৈ আছে আধা কেজি। অংকুৰৰ আধা কেজি দি আলু জোল দি হয় না, এতিয়া দালি বনাব লাগিব, তাকে ভাবি আছো। কিবা এটা কাম দে বাদ দি। তো দুটাই মিলি কিবা এটা বনাই খাম বাৰু। আজি আমি লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইজ, বাই বাই।